Hello guys and welcome to my YouTube channel BK Assamese Musical. আজি এটা নতুন ভিডিও লৈ আপোনালোকক স্বাগতম জনাইছো। আৰু গাইস এতিয়া সন্ধিয়া 7টা বাজি। এতিয়া মই আৰু মোৰ লগৰ কেইজন মানে দৌল উৎসৱ চাব যাব আলছো। যেহেতু যোৱা কালিৰ পৰাই সমগ্ৰ অসমতে দৌল উৎসৱ আৰম্ভ হৈছে। এতিয়া যাও দৌল উৎসৱখন চাই আহো আপোনালোককো দেখাও। আৰু আজি দৌল উৎসৱ চাব যাও একদম প্লেনিং আনিছিল আমাৰ হঠাতে প্লেনিংটো হ'ল। গধূলি লগৰ কেইটা মানে ফোন কৰিলে দৌল উৎসৱ চাই আহো বুলি। মই ক'লো বলতে কাৰণে ভিডিওটো ষ্টাৰ্ট কৰিলোঁ। আৰু এতিয়া আমি দৌল উৎসৱ চাব যাওঁ আমাৰ নলবাৰীৰ বা আজেনিৰ অগ্নিশালাত। তাতে বহুত ডাঙৰ দৌল হয়। আমাৰ নলবাৰী জিলাৰ ভিতৰত ডাঙৰ দৌল উৎসৱ বুলিও ক'লে ভুল নহয়। এখন ইমান ডাঙৰ হয়, আপোনালোক দেখামেই ভিডিঅ'ত দেখালে গম পাব কিমান মানুহ হ'ব হৈ এখন দৌলত। আৰু গাইছ আজিৰ ভিডিঅ'টোত বেছি বুকি নাথাকোঁ, মানে যিহেতু দৌলত যাম তাতে বহুত মানুহ হ'ব। যিমান কি নবকো শুনা পাবাৰ নহয়, মানে অনলি আপোনালোক ধুনীয়াকৈ দেখাই যাব, চাই থাকিব ভিডিঅ'টো। এই বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু গাইছ আমি ফাইনেলি আধা ৰাস্তা আহি পালোঁ। আৰু 2 কিলোমিটাৰমান আছে, তাতে যাই কিনে আপোনালোক দেখাইছোঁ। দক আৰু গাইছ ফাইনেলি আমি আহি পালোঁ। আৰু এখানেই হ'ল বাজেনিৰ অগ্নিশালা দৌল মহোৎসৱ। আৰু গাইছিতে ভিতৰত সোমাওঁ। আৰু গাইছ মানুহ চাওক না কিমান মানুহ হৈছে, বাপৰে মানুহ। মই কৈছিলোঁ না বহুত ডাঙৰ দৌল হয় বুলি। ইয়াতে চাওক না কিমান মানুহ। আমাৰ নলবাৰীৰ ৰাসৰ নিচিনাই মানুহ হৈছে, খোজ কাঢ়িবৰ উপায় নাই গাইছ। দেখিছেনে মানুহ, চাৰিওফালে কেৱল মানুহে মানুহ। আৰু গাইছ এতিয়া অলপ আপোনালোকক দোকান পোহাৰ দেখাওঁ। দোকান পোহাৰ বহুত আছে গাইছ, কিন্তু ইমান ঘূৰিব ইচ্ছা নাই। আৰু ইয়াৰে ভিতৰত থকা দোকানকেইখন দেখাওঁ আপোনালোকক। ইমান মিঠাইৰ দোকান দেখিছি না। আৰু গাইছ এইকেইখন হ'ল মণিহিৰিৰ দোকান। মণিহিৰিৰ দোকানে বহুত আছে গাইছ। আৰু গাইছ মানুহ চাওক না, যিমানেই সময় যাই আছে সিমানেই মানুহ বেছি হৈছে। চাওক না কিমান মানুহ হৈছে। এইগিলাখান মানুহ যে ক'ৰ পৰা আহিছে ইয়াৰ। আৰু গাইছ ইফালে কিবা গান্ধৰ্ব গোষ্ঠীৰ প্ৰগ্ৰেম চলি আছে। অলপ প্ৰগ্ৰেম চাওঁ ৰ'ব, অলপ তাৰমানে আপোনালোককো দেখাওঁ। চাৰি মানে গাইছ অলপ এতিয়া বাহিৰত ক'লে মানে ভিতৰত একদম হাহাকাৰ। আকৌ ক'লেও আকৌ নুশুনি তাৰমানে ইমান হাহাকাৰ কাৰণে বাহিৰত ক'লে আহিছোঁ। আৰু গাইছ দেউলখান আমাৰ ঘৰৰ পৰা 6-7 কিলোমিটাৰমান হ'ব। অগ্নিশালা দেউল বা আজানিত আছে।
তাৰপিছত গাইছ আজি বেছি বকি নাথাকোঁ কেৱল দেখাম আৰু বকা পৰিস্থিতিও নহয় মানে ইমান মানুহ হাহাকাৰ কিবা ক'লেও আকৌ শুনা নাপায় চাই থাকোঁ মুঠতে সম্পূৰ্ণ ভিডিঅ'টো দক আৰু গাইছ বহুত ঘূৰিলোঁ এতিয়া ঘুগনি আৰু কণী খাওঁ গাইছ ঘুগনি মেইন গাইছ আমাৰ লগৰকেইটাও খাই আছে পূৰা আৰু গাইছ ঘুগনি খালোঁ এতিয়া চাওমিন খাওঁ আৰু গাইছ এতিয়া ৰাতি প্ৰায় 10:30 বাজে এতিয়া বেছি দেৰি নকৰোঁ এতিয়া ঘৰত যাই থাকোঁ আৰু ভাগাৰো ধৰিছে বহুত দেখাব লগা বস্তু নাইও আৰু দক যাওঁ এতিয়া ঘৰত গুড মৰ্নিং গাইছ মানে কালি দৌল চাই আহি পেলাই ভিডিঅ'টো এণ্ড কৰা নহ'লে ৰাতি মোটামুটি 10:30-11টামান বাজিছে ঘৰ আহি পাওঁতে আহি পেলাই ডাইৰেক্ট শুই থাকিলোঁ ভাগাৰো ধৰিছিল কাৰণে এতিয়া গাইছ ভিডিঅ'টো এণ্ড কৰোঁ আৰু গাইছ কালি বেছি ব্লগিং কৰিব নোৱাৰিলোঁ এনেই জাষ্ট আমাক দৌলখন দেখাইছোঁ ভাল কৰি কিমান ভাল কৰি দেখা পাব পাৰিছোঁ না পাৰা আনটি দেখাইছোঁ আৰু কিমান মানুহ হৈছে আপোনালোকেতো দেখিছেই না আৰু গাইছে বেছি বকি নাথাকোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এতিয়া ক'ত থৈ দিব আৰু যদি মোৰ চেনেলক লৈ কোনোবাই নতুন কৰি আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এটা নতুন ভিডিঅ'ত লগ পোৱা আশাৰে আজিকালি গাইছোঁ ধন্যবাদ জয় আই অসম।